আমি চাওঁ বাৰু আমিও তেওঁৰ চেনেলটো চাওঁ মাজে মাজে আপোনালোকেও চাব খুব ধুনীয়া ধুনীয়া ভিডিঅ' তেওঁ বনায় আপোনালোকে বহুত বেছি এনজয় পাব চাই কিনে মোৰো ভিডিঅ' চাই ভাৰ্গৱ মিক্সিং ওৱান চেনেলৰ জৰিয়তে সকলোকে মই স্বাগতম জনালোঁ আৰু মোৰ লগত আছে বৰ্তমান ৰাহুল আৰু এতিয়া বৰ্তমান গৈ আছোঁ দৰঙৰ সকলোতকৈ বেছি ছাবস্ক্ৰাইবাৰ থকা ইউটিউবাৰজনৰ ওচৰলৈ ভাঙা টিভিৰ ওচৰত বুন্দিয়া ভুজিয়াক লগ কৰিম ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক কিবা জবৰদস্ত হোনে বালা হে আৰু এই চিলচিলীয়া ৰাস্তাইদি ইনকে যাই থাকিব লাগিব এনেকৈ আমি আহি পালোঁ আমি ৰাজঘাট মধ্য ইংৰাজী বিদ্যালয় ইয়াৰ পৰা মোটামুটি আৰু 3 কিলোমিটাৰ গ'লে পাম আমি ভাঙা টিভিৰ ঘৰ চাই থাকক ভিডিঅ'টো আপোনালোক ফাইনেলি আমি আহি পালোঁ আমি খিতেইকাই ঘৰত আৰু খিতেইকাই ঘৰত সোমাই দেখা পালোঁ এখন মস্ত ডাঙৰ ফটো আৰু আগতে আহিলা চাই লওক আপোনালোকে এখনত প্লে বটন ভাঙা টিভি 1 লাখ ছাবস্ক্ৰাইবাৰ হোৱাৰ কাৰণে পাইছে এখন ইউটিউবৰ পৰা আৰু কিবা কিবি আছে প্ৰথমতে ৰুমটো চাই লওক তাৰপিছত বাৰু দেখাই আছোঁ ভুজিয়া বুন্দিয়াক দেখাই আছোঁ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক এইটো এটা কিবা ৱালত আঁকি লৈছে আৰ্ট ঐ কি কামেই এইগিলাখান অতকাত কি কাম অতকা নহয় দেচোন বাৰু ভালে বাৰু এইগিলা আৰু পুৰস্কাৰবিলাক মানে ওপৰত সজাই থৈ দিছে আৰু কি কৰিব আৰু ওপৰটো মানে সজাই থৈ দিছে বহুত পাইছে পুৰস্কাৰ আৰু বেছি ফটো মানে কি মানুহবিলাক বহুত কিবা টেলেণ্টে বেছি নেকি কিবা আগবায়ে বহুত জানে নেকি চবে আৰু নিজে কিবা আঁকি ফটোগিলা দিছে বা চবৰে কিবা বৰ সাংঘাতিক টেলেণ্ট দেই এইবিলাক ফল চিলিং লগাইছে ওপৰত ভালে বাৰু ফেন লগাইছে দুখন এতিয়া বাৰু ৰাহুল ভাই আৰু বিন্দাছ বহি আছে কি কৰিব আৰু মই আৰু কেমেৰা কৰি আছোঁ এইটো হ'ল ভাঙা টিভি বা আঁকি পেলাই দিছে এইটো আৰু এইখন দিছে আপোনাৰ দীপজ্যোতি ডেকাৰ সংগীবৃন্দলৈ অভিনন্দন পত্ৰ এখন দিছে বৰ্তমান আহি পালে বৰ্তমান দাদা বহি আছে বাৰু দাদা আৰু এয়া আজি ভাইটিহঁত আহিল আৰু আগৰ পৰাও আহিয়ে থাকে তাৰপিছত ইও ভিডিঅ' চিডিঅ' বনাই আছে তাৰপিছত আমাৰ ঘৰত আহি কেনেকুৱা পাইছে সি জনাব আপোনালোকক আৰু আমাৰ ঘৰটো দেখুৱাইছে চাগে সি কেনেকুৱা পাইছে আহি বঢ়িয়া ফটোখন বঢ়িয়া লাগিছে এইখন ফটোখন কোনে বনাইছে এইখন ফটোখন এই লিয়াকত আলিয়া বনাইছিল তাৰপিছত তুমি ইয়াৰ লগতে থাকা ইও থাকে ইহঁত দুটাই লগ লাগি ভিডিঅ'বিলাক বনাই আছে সকলোৱে চাবি আৰু বহুতখিনি কষ্ট কৰি আছে ব্লগবিলাক বনাই আছে নতুন প্ৰতিভাবিলাক বিকাশ কৰি আছে আৰু ধুনীয়া ঠাইবিলাক দেখাই আছে সকলোৱে চাব আমাক যেনেকৈ আদৰি লৈছে ইহঁতকো ল'বি তাৰপিছত লাইক কৰিবি ভিডিঅ'টো ভাল পালি শ্বেয়াৰ কৰিবি তাৰপিছত কমেণ্ট কৰি জনাবি সি যদি কিবা ভুল কৰে তাৰপিছত চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বি আৰু যদি এইটো ভিডিঅ' চাই ভাল পাইছা তেতিয়াহ'লে অলপ শ্বেয়াৰ কৰি দিবি দাদাইটো ক'লে আৰু মানে কি আৰু চেনেলটো চাব ভাল ভিডিঅ' দি থাকিম বাৰু ছাবস্ক্ৰাইব কৰি দিব তো এতিয়া মানে কি আৰু আপোনালোকে আৰু এতিয়া নতুন ভিডিঅ' কেতিয়া মানে দি দিব আৰু নতুন ভিডিঅ' আহিবই আজি দিয়া পৰিছে কালিও দিয়া পৰিছে আমাৰ এসপ্তাহৰ মূৰে 2-3টা এনেকৈ দিয়ে থাকোঁ ৰাইজে বিচাৰি থাকে আৰু তাৰ মাজতে আমাৰো কেতিয়াবা অসুবিধা থাকে বা চবৰে অলপ ব্যস্ততা থাকে আৰু ময়ো ৰাইজে বিচাৰিলে প্ৰগ্ৰেমত যাব লাগে সেইকাৰণে কেতিয়াবা শ্বুটিং আৰু তাৰমানে সময় নাপাওঁ পটকৈ কৰিব লাগি সেইকাৰণে অলপমান দেৰিও হয় পটকৈ চিলিপ হৈ যায় কমেডি মানুহ কৈ থাকোঁতে এতিয়া আৰু বাকীকেইটা ক'ত গ'ল বাকীকেইটা এতিয়া ঘৰত আছে সিহঁত ঘৰত আছে আৰু তাৰপিছত সিহঁতৰ ঘৰ আমাৰ ঘৰৰ পৰা অলপ দূৰত হয় আৰু যদি যাব পাৰা তেতিয়াহ'লে মই কৈ দিম তুমি যাব লাগিব নিশ্চয় যাব লাগিব তুমি সোমাই যাবি ভুজিয়া ঘৰত বুন্দিয়া ঘৰত বঢ়িয়া আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ইয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবি লাইক কৰিবি শ্বেয়াৰ কৰিবি কমেণ্ট কৰি জনাবি আৰু যদি ভাল পাইছা তেতিয়াহ'লে শ্বেয়াৰ কৰি দিবি ধন্যবাদ আৰু যে এখন যে প্লে বটন আছে এই প্লে বটনখন মানে যেতিয়া 1 লাখ ছাবস্ক্ৰাইবাৰ হয় তেতিয়া পায় ইয়াত বৰ ধুনীয়াকৈ লিখি থৈ দিয়া আছে মানে 1 লাখ ছাবস্ক্ৰাইবাৰ হৈছে তেতিয়া মানে দিছে ভাঙা টিভি আহিছে আৰু কি আৰু ভুজিয়া বুন্দিয়াক ফোন কৰিব যাব লাগিব আমি এই টেঙাবাৰী এতিয়া যাব খুজিছে লগ কৰিব লাগি তাৰপিছত সিহঁতে যাই আছে এই ভিডিঅ' কৰিলোঁ নহয় ভিডিঅ' কৰি আছে মই ফোনটো কৰিলোঁ হ'ব দে 10 মিনিট আহি আছোঁ এতিয়া বুন্দিয়া আৰু ভুজিয়াক লগ কৰিব যাই আছোঁ হল চৌকাত দুটা বুন্দিয়া আৰু ভুজিয়া প্ৰথমতে গৈছিলোঁ মানে বুন্দিয়া ঘৰত মানে বুন্দিয়া বুলি কিহৰ কাৰণে কৈছিলোঁ মানে অৰিজিনেল নামটো মই নাজানো আজি বাৰু চববিলাক মই ভিডিঅ'ত কৈ দিছোঁ চব ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক বৰ্তমান মই আহিছোঁ এতিয়া বৰ্তমান ভুজিয়াৰ ঘৰত আৰু ভুজিয়াৰ ঘৰত আহোঁতে মানে দুটা মানে একেলগে বহিয়ে আছে যদি চিনাকি কৰি আছোঁ দুটাক আৰু পৰিচয় সুধিম প্ৰথমতে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক হয় নমস্কাৰ আজি দাদা হ'বনে ভাইটি হ'ব নাজানো আমাৰ ঘৰলৈ আহিলে বহুতেই ভাল লাগিল কিন্তু হঠাতে আহিলে ঘৰত যেনেকৈ আছিলোঁ তেনেকৈ উঠি দিলোঁ আৰু
বাকী যি কি নহওক তেওঁলোক আহিলে বহুত বেছিয়ে ভাল লাগিল হেৰি মানে কি আৰু এতিয়া যিহেতু মই আপোনাক ভুজিয়া বুলিয়ে মানে আপোনাৰ ভিডিঅ' চাইছে মই ভুজিয়া বুলিয়ে জানো তো আপোনাৰ মেইন পৰিচয়টো কৈ দিব নেকি নমস্কাৰ মোৰ নাম শ্ৰী এনিছা ডেকা আৰু মোক এনি বুলি মাতে জানেই চাগে আপোনালোকে ভিডিঅ'টো এনি কৰি থাকে আৰু মোৰ লগত আছে বৰ্তমান বুন্দিয়া প্ৰথম বুন্দিয়াৰ ঘৰতে গৈছিলোঁ আৰু বুন্দিয়া নাছিলে ঘৰত এতিয়া আপোনাৰ পৰিচয়টো জনাই দিব হয় নমস্কাৰ মোৰ নাম শ্ৰী অনামিকা ডেকা মোৰ ঘৰ ৰাজঘাটত হয় গাঁওখনৰ নাম মালাকচাৰী আৰু এতিয়া কিবা পঢ়ি আছে নেকি মই এবাৰ BA ফাইনেল দিছোঁ আপুনি কিবা পঢ়ি আছে নেকি ভুজিয়া মই এবাৰ BA ফাৰ্ষ্ট ছেমিষ্টাৰ এইটো BA ফাৰ্ষ্ট ইয়াৰ আৰু ফাইনেল এবাৰ ফাইনেল দিব মানে কি আৰু আপোনালোকৰ যে এইবিলাক যে ইমান মানে কমেডিয়ান মানে আইডিয়াটো মানে কেনেকৈ আহিল আপোনালোকৰ মনত আইডিয়া মানে আমাৰ যেতিয়া আমি ভিডিঅ' কৰিব যাওঁ তেতিয়া আমি আগতে ইমান বেছি মানে ভাবি নলওঁ আৰু বোলে আজি এনেকুৱাকৈ কৰিম কিন্তু আমি ভিডিঅ' কৰিব যেতিয়া জুৱেল দাদাই মাতে দীপজ্যোতি দাদাই মাতে আমি গৈ গোটেইকেইটা মানে অলপ টাইম বহি লওঁ লৈ কিনে ভাবোঁ বোলে আজি এনেকুৱাকৈ কৰোঁ মানে গোটেইকেইটাই মানে এনেকুৱাকৈ কৰিলে ভাল হ'ব এনেকুৱাকৈ কৰিলে ভাল হ'ব বুলি গোটেইকেইটাৰ আইডিয়া লগ হৈ কিনে আমি ভিডিঅ'টো কৰোঁ সেইকাৰণে মানে অন দ্য স্পট হৈ যায় আৰু বস্তুটো আৰু এটা কথা কওক যেতিয়া মানে আমি ভিডিঅ'বিলাক মানে চাওঁ আপোনালোকৰ ভিডিঅ' চালে মানে হাঁহি থাকিব নোৱাৰোঁ যেতিয়া আপোনালোকে এক্টিং কৰে মানে আপোনালোকৰ হাঁহি নুঠে নেকি হাঁহি উঠে হ'লেও বহুত নহয় আৰু আমি মোৰতো বহুত হাঁহি উঠে মই এই বহুত হাঁহি উঠে। গালিও খাওঁ চ' এইখিনিয়ে আৰু ক'ব কি বাইদেউ হয় আৰু মই এইটোৱে ক'ম যে ইমান কষ্ট কৰি দাদাহঁতে আমাৰ ঘৰলৈ আহিছে তাৰপিছত আমাক লগ কৰিব আহিছে তেওঁৰ এটা চেনেল আছে ভাৰ্গৱ মিক্সিং 1 বুলি আপোনালোকে তেওঁৰ ইউটিউব চেনেলটো চাব যিমান পাৰে শ্বেয়াৰ কৰিব যাতে তেওঁ আমাৰ দৰে আগুৱাই যোৱাত সহায় হয় আপোনালোকে আমাক যেনেদৰে মৰম দিছে তেওঁৰ চেনেলটোকো দিব আৰু ভিডিঅ'বোৰ চাই কেনেকুৱা লাগে আপোনালোকে কমেণ্ট কৰি জনাব কিবা ভুল হৈছে যদিও তেওঁ কমেণ্ট কৰি জনাই দিব তেতিয়াহ'লে তেওঁ আৰু বেছি ভালকৈ বনাব পাৰিব ভিডিঅ'বোৰ লাইক কৰিব আৰু যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব লগতে তেওঁৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপুনি কিবা কওঁ নেকি আৰু নিচাই ক'লে সকলোখিনি আৰু ধুনীয়াকৈ দাদাৰ এটা চেনেল আছে আৰু তাইৰ নামটো কৈছে আৰু চেনেল লাইক শ্বেয়াৰ কমেণ্ট আৰু শ্বেয়াৰ টেয়াৰ কৰি দিব তেতিয়াহে দাদাই অলপ মানে কি আৰু আমাৰ নিচিনাকৈ মানুহবিলাকক চিনি পাব এনেকুৱা আৰু ভাল লাগিছে আমি চাওঁ বাৰু আমিও তেওঁৰ চেনেলটো চাওঁ মাজে মাজে আপোনালোকেও চাব খুব ধুনীয়া ধুনীয়া ভিডিঅ' তেওঁ বনায় আপোনালোকে বহুত বেছি এনজয় পাব চাই কিনে মোৰো ভিডিঅ' চাই যদি মোৰ ভিডিঅ'টো আপোনালোকে চাই ভাল পালে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিয়ক ছাবস্ক্ৰাইব